নমস্কাৰ সকলোকে। আজি SSC ফালৰ পৰা আমাৰ বহুতো ধৰণৰ পোষ্ট মুকলি হৈছে। তাৰে সবিশেষ 10 পাছ 12 পাছ এইসকল লোকে এপ্লাই কৰিব পাৰিব। চাওঁ আহক কি পোষ্ট আছে আজি SSC হেৰিয়ত। এইটো ইহঁতৰ SSCৰ অফিচিয়েল ৱেবছাইট নহয়, হ'লেও ইয়াতে সকলোবিলাক থাকে। প্ৰথমতে এইটো এনেকৈ দিছে, ষ্টাফ চিলেকশ্যন কমিউনিকেশ্যন হেজ ৰিলিজ এন employment notification for the recruitment of 2065 selection post 2022 vacancy. Interested and eligible candidates may apply online here. তাত কৈছে যে 2065টা পোষ্ট ওলাইছে। যিসকল ইণ্টাৰেষ্টেড আছে কেণ্ডিডেট, যোনে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। SSC চিলেকশ্যন পোষ্ট ৰিকুৱাৰমেণ্ট 2022। নেম অফ দ্য পোষ্ট চিলেকশ্যন পোষ্ট। নং অফ দ্য পোষ্ট 2065। 2065টা পোষ্ট আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ডিটেইলছ, কি কেটেগৰীৰ কিমানটা পোষ্ট আছে ইয়াতে দিছে। জেনেৰেল কেটেগৰীৰ আছে আপোনাৰ 915টা আছে। 2 নম্বৰটো আছে SC কেটেগৰী। SC কেটেগৰী আছে 248টা পোষ্ট আৰু ST কেটেগৰীৰ কাৰণে আছে 121টা পোষ্ট। OBC কেটেগৰীৰ কাৰণে আছে 599টা পোষ্ট আৰু EWS কেটেগৰীৰ কাৰণে আছে 182টা পোষ্ট। তাৰপিছত ডিটেইলছ পোষ্ট ডিটেইলছ কেন বি ভিউড এডভাৰটাইজমেণ্ট ডিটেইলছ ছেকশ্যন। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ SSC চিলেকশ্যন পোষ্ট ৰিকুৱাৰমেণ্ট। এডুকেশ্যন কোৱালিফিকেশ্যন, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব দিছে। আপোনালোকে মেট্ৰিক লেভেল পাছ, ক্লাছ 10 or হায়াৰ স্কুল পাছ ফ্ৰম এনি ৰিকগনাইজড বৰ্ড ইন ইণ্ডিয়া। আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব, 10 পাছ, আৰু ইণ্টাৰমিডিয়েট লেভেল পষ্ট 10+2। এইটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব আপোনালোকে। 10+2 এক্সাম ফৰ এনি ৰিকগনাইজড বৰ্ড, অৰ্থাৎ যিকোনো স্কুলৰ পৰা হ'লেও হ'ব। তাৰপিছত গ্ৰেজুৱেট লেভেলৰো পোষ্ট আছে ইয়াতে কিছুমান। এইটো লাগিব গ্ৰেজুৱেট লেভেল পোষ্ট, বেচেলৰ ডিগ্ৰী ইন এনি ফিল্ড ফ্ৰম এনি ৰিকগনাইজড ইউনিভাৰ্চিটি ইনষ্টিটিউট ইন ইণ্ডিয়া। তাৰপৰা ইয়াতে এজ লিমিটটো দিয়া আছে আমাক। ইয়াৰে এজ লিমিটটো হ'ব আপোনালোক দিয়া আছে মিনিমাম হ'ব লাগিব 30 বছৰ। 1 তাৰিখ 1 মাহ 2022 চনলৈকে আপোনালোকৰ 30 বছৰ হ'ব লাগিব। 30 বছৰতকৈ পিছত হয়তো অলপ ৰিলেক্স ডেট দিয়া থাকে। ইয়াত দিছে নাই আমি এতিয়া তললৈ গ'লে গম পাম ৰিলেক্স ডেট আছেনে নাই। ইয়াতে এপ্লিকেশ্যন ফিজো কিছুমান দিয়া আছে। আপোনালোকে UR আৰু OBC কাৰণে, অৰ্থাৎ আনৰিজাৰ্ভ নহয়, জেনেৰেল কেটেগৰী আৰু OBCৰ কাৰণে আপোনালোকে 100 টকা দিব লাগিব। তাৰোপৰি ইয়াতে আৰু দিছে ওমেন SC ST PWD, সিহঁতৰ কাৰণে নালাগে, তেওঁলোকে 1 টকা নিদিয়াকৈ অনলাইন কৰিব পাৰিব। যিসকল জেনেৰেল OBC আছে তেওঁলোকে 100 টকা দিব লাগিব। তাৰপিছত ইয়াত পে'মেণ্ট মোডটো লিখিছে। পে'মেণ্ট মোডটো হ'ল আপোনাৰ অনলাইন আপোনালোকে অনলাইন যিহেদি হ'লেও পে'মেণ্ট কৰিব পাৰিব। আপোনালোকৰ গুগল পে', পে'টিএম, আপোনালোকে যিহেদি কৰে আপোনালোকে তেনেকৈ কৰিব। তাৰ উপৰি আপোনালোকে ইয়াত লিখিছে SBI ব্ৰাঞ্চ বাই জেনেৰেটিং SBI চালান, অৰ্থাৎ চালান কাটিও আপোনালোকে দিব পাৰিব। ইয়াতে কেনেকৈ এপ্লাই কৰিব লিখিছে, হাউ টু এপ্লাই ফৰ SSC চিলেকশ্যন পোষ্ট ৰিকুৱাৰমেণ্ট। Interested and eligible candidates may apply online for SSC selection for requirement by visiting at official requirement portal of SSC, অৰ্থাৎ অফিচিয়েল তাত গৈ অফিচিয়েল ৱেবছাইটটোত গৈ তাতে আপোনালোকে লিংক পাব, তাতে গৈ এপ্লাই কৰিব পাৰিব। নহ'লেও এই ৱেবছাইটটোত আহিলে, কিতাপঘৰ এয়াৰ ৱেবছাইটটোত আহিলেও আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট অনলাইনৰ তাত যাব পাৰিব। ইয়াত এতিয়া কি লাগিব আপোনালোকক দিছে।
ইয়াতে কৈছে আপলোড ইয়ৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ অদাৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ, অৰ্থাৎ পাছপোৰ্ট চাইজৰ ফটো, আপোনাৰ ছিগনেচাৰ, তাৰ উপৰি আপোনাৰ কি কি ডকুমেণ্টছ আছে। 10 পাছৰ হ'লে আপুনি যদি 10 পাছত কৰিব বিচাৰে 10 পাছ, যদি আপুনি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ পষ্টৰ কাৰণে কৰিব বিচাৰে হায়াৰ ছেকেণ্ডেৰী পাছ, অৰ্থাৎ যদি আকৌ গ্ৰেজুৱেটৰ কাৰণে আপুনি কৰিব বিচাৰে তেতিয়া আপোনাক লাগিব গ্ৰেজুৱেট পষ্ট, গ্ৰেজুৱেটৰ কাৰণে কৰিব পাৰিব। ডণ্ট ফৰগেট টু টেক প্ৰিণ্ট ছাবমিটেড এপ্লিকেশ্যন ফৰ্ম, অৰ্থাৎ এখন এপ্লিকেশ্যন ফৰ্ম আছে, সেইখন আপোনালোকে চাই প্ৰিণ্ট কৰি লৈ ফিল আপ কৰিব লাগিব। ষ্টাৰ্টিং ডেট হৈছে আপোনালোকৰ 12 তাৰিখ 5 মাহ, অৰ্থাৎ 12 তাৰিখ 5 মাহৰ পৰা ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে। আপোনালোকৰ ইয়াত লাষ্ট ডেটো দিয়া আছে, ইয়াতে লাষ্ট ডেটটো দিছে অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 13/6/2022, অৰ্থাৎ আপোনালোকে 13 তাৰিখ 6 মাহলৈকে কৰিব পাৰিব এপ্লাইটো। ইয়াতে ডেট অফ কম্পিউটাৰ বেছ এক্সামিনেশ্যন আগষ্ট 22। তাৰোপৰি আপোনালোকে যদি ইয়াত তলত যায় এইটো দেখা পাব, ইয়াতে আপোনালোকৰ গোটেইকেইটা লিংক ইয়াতে দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন ৰেজিষ্টাৰ লিংক, লগ ইনৰ লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছৰ, আৰু যদি সবিশেষ ভালকৈ কিহৰ কিমানটা প'ষ্ট আছে, 10 পাছৰ কিমানটা প'ষ্ট আছে, কিহৰ কিমানটা প'ষ্ট আছে, আপোনালোকে যদি ভালকৈ ডিটেইলছ চাব বিচাৰে ইয়াতে গৈ ইয়াতে আহি ইয়াতে ক্লিক কৰিলে হ'ব। ইমানেই আছিলে আজি ভিডিঅ'টো। যদি আপোনালোকে এপ্লাই কৰোঁ বুলি ভাবে এপ্লাই কৰিব পাৰে, নহ'লে আপোনালোকৰ লগৰ বন্ধু বান্ধৱী যিমান আছে তেখেতলোকক শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় এপ্লাই কৰিব পাৰে। ধন্যবাদ।